নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলত। আজি দেখাওঁ আপোনালোকক লালকিল্লা। লালকিল্লা এইটো যিটো এণ্ট্ৰি গেট হয়, এইটো এণ্ট্ৰি গেটটো হয় য'ত গাড়ী পাৰ্কিং কৰি থোৱা আছে বৰ্তমান। আৰু এইটো হৈছে আপোনাৰ এখন গ্ৰাউণ্ড আছে ইয়াৰ কাষত, যিখন গ্ৰাউণ্ড মানে মেলা লাগে আৰু। এইটো হৈছে আপোনাৰ মেইন পঞ্চায়তটো লালকিল্লাৰ, য'ত আপোনাৰ ভাৰতীয় জাতীয় পতাকা ইয়াতে আপোনাৰ থাকে। এইটো হৈছে আপোনাৰ পঞ্চায়তটো। আৰু আমি লগতে চেষ্টা কৰিম ইয়াৰ মেইন গেটখন দেখুৱাবলৈ, আৰু য'ৰ পৰা টিকেট আপুনি কালেক্ট কৰিব পাৰে। ৰাতিৰ ভাগত এটা সুন্দৰ পৰিৱেশ লাগিছে দেখিবলৈ। বিশেষকৈ দিনততো চবেই দেখিছেই, কিন্তু ৰাতিৰ ভাগত তেনেকৈ দেখা পোৱা কম হয়। চ' ভাবিলোঁ ৰাতি এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহোঁ আমি। কিছুদিনৰ পূৰ্বে ইয়াত এটা বহুত উত্তপ্ত পৰিস্থিতি হৈছিলে। বৰ্তমান একেবাৰে এতিয়া নৰ্মেল হৈছে, কোনো ইয়াত এনেকুৱা পৰিস্থিতি নাই। এই মেইন গেটখন আপোনালোকক দেখুৱাম এতিয়া আমি জুম কৰি। যিখন জুম কৰি দেখুওৱা হৈছে এইখন মেইন গেট হয়, যিখন আপুনি লালকিল্লাৰ ভিতৰলৈ এণ্ট্ৰি কৰিব পাৰে সেইখনেদি। আৰু তাৰ এইফালে লেফ্ট ছাইডত আছে আপোনাৰ টিকেট কাউণ্টাৰ, যিটো এই গছজোপা দেখিছে ন, তাৰ কাষতে আছে টিকেট কাউণ্টাৰ। যদি কেতিয়াবা আপোনালোক আহে তাৰ পৰা টিকেট কালেক্ট কৰিব পাৰে। আমি এতিয়া জুম কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ কাষত আছে আপোনাৰ আৰু এখন গ্ৰাউণ্ড আছে, যিখন গ্ৰাউণ্ডত প্ৰায় মেলা লাগে। বৰ্তমান এতিয়া লালকিল্লা বন্ধ দেখি ইয়াত কোনো মেলা লগা নাই, কিন্তু দিনৰ ভাগত হ'লেও বা ৰাতিৰ ভাগত হ'লেও ইয়াত খুব এটা সুন্দৰ পৰিৱেশৰ এখন মেলা দেখিবলৈ পোৱা যায়। বিভিন্ন ধৰণৰ বস্তু ইয়াত দেখিবলৈ পোৱা যায়। এইটো হৈছে আপোনাৰ লালকিল্লাৰ লেফ্ট ছাইডৰ যিটো বাওঁফালে এটা দৃশ্য হয়। ইয়াত কিছুমান গাড়ী পাৰ্কিং কৰাৰ সুবিধা থাকে।